ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু লগতে ছাবস্ক্ৰাইব কৰিবা। এইটো আহি আহি নদীত পালোহি। বাহ কি ডাঙে। আমি আহি পালো নদীত। এতিয়া এইটো নদীটো চাওঁ। নদীটোৰ দুয়ো পাৰে মানুহৰ ঘৰ, দুয়ো পাৰে গাঁও আছে মানুহৰ। এইটো নদীটো সেইটো মাছ মৰা হেৰি আছিলে। এইটোৰ নাম হৈছে আই নদী। আৰু সৌখন নাওখন বেছিকৈ জুম নহয়। মই নামিছো এতিয়া পানীটো কিমান লাগিছে চাওক। এইটো নদীত এতিয়া অলপ পানীত নামিম। সেইটো বন্ধুজন, এতিয়া ময়ো পানীত নামিছোঁ। নদীটোৰ এটা পাৰে নদীৰ কাষতে মানুহৰ গাঁও আছে এইখন, আৰু এইটো পাৰে ওচৰত নাই মানুহৰ ঘৰ, কিন্তু এইপিনে কহুৱা বন আছে। হেৰি কি বন আছে নাম নাজানো যেনিবা। এতিয়া যাম এই মাছ মৰা এটা হেৰি বনাই থৈছিলে, ইয়াত যাম। আপোনালোকে চাই থাকক। এইটো মাছ মৰা হেৰিটো কিন্তু ভাঙি গৈছে। এতিয়া চাওকচোন কেনেকৈ আৰু এইটো পুখুৰী হৈ আছে। আই নদী, আমাৰ ইয়াত আই নদী। এইটো মানে কি, এইটো হৈছে আই নদীৰ দ্বীপ। বহুত ডাঙৰ এলেকা। এইটোৰ নাম থৈছোঁ আই নদীৰ দ্বীপ বুলি। মই চাই থাক। মই যিখিনি ঠাইত আছোঁ ইয়াৰ পৰা 15 ফুটমান আগলৈ গ'লে বহুত দ নদীটো, সেইকাৰণে মই যাব পৰা নাই। এই আঁঠু পানীতে আছোঁ। ইমান ভাল লাগিছে, ইমান সৌন্দৰ্য দেখিয়ে মন মুগ্ধ হৈ যায়। এইবিলাক মেটেকা ফাহি গৈ আছে পানীৰে। আমি আহিছো নদীত, সেইটো পাৰে সেইখন হৈছে লক্ষী মন্দিৰ। আৰু লক্ষী মন্দিৰৰ লগতে আজি মানে সেইখন পানী গাঁওখন। অকমান বাঢ়িছে, বাঢ়াৰ কাৰণে মানে নদীটো মেটেকা আহি আছে। আৰু হ'ল এই নদীটো ধৰক দাগ হয়, মানে নাৱৰ হেৰিত নাও চলাবৰ কাৰণে মানুহে 50,000 60,000 দাগ হয়। ইয়াতে দুটা ঘাট আছে। মানে এতিয়া কোনে বেছিকৈ দিয়ে টকা, সেয়ে মানে ঘাটটো পাব, এনেকুৱা চিষ্টেম। যদি ইয়াৰ ওপৰেৰে এই নদীটোৰ ওপৰতে যদি ব্ৰিজ এখন হ'লহেঁতেন, কেনেকুৱা হ'লহেঁতেন আপোনালোকে কমেণ্টত জনাব দেই। থেংক ইউ। ছাবস্ক্ৰাইব কৰিব।